বাবা তই সোনকালে নাযাও কিয় তাড়াতাড়ি বস্তুকেইটা লৈ যা আকৌ কলৈ যায় সি বজাৰলৈ যায় আপোনাৰ যদি খবৰ আছে ঘৰত কি আছে কি নাই আনিব লাগে তাক পঠাইছোঁ বজাৰলৈ 500 টকাতে ইমানবোৰ বস্তু আহিবনে মা আৰু কেইটামান দিয়া আকৌ হ'ব হ'ব মিলাই মিলাই আনিবি আৰু যা আৰু পইচা নাই মোৰ লগত 500 টকা অঁ 500 টকা চাওঁ বাবা 500 টকাটো মোক দেচোন মই তোক অলপ বেছিকৈ দিছোঁ দে 500 টকাটো মোক দে হ'ব নেলাগে নেলাগে আপুনি কি দিব ভালকৈ জনা আছে আগৰবাৰ যি কৰিছে পাহৰি যোৱা নাই মই হ'ব নেলাগে মই তোক দিবলৈ কৈছোনে নাই বাবা দে আকৌ অঁ অঁ এইটো ল তই নিদিবি দে আকৌ বাবা দে মোক দে মই তোক দিবলৈ মানা কৰিছোঁ মই জানো তই মোক দিবি ন দে 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 তই নিদিবি দে আকৌ বাবা তোৰ দেৰি হ'ব নহয় জানো দে দে সোনকালে দে আকৌ নহ'লে বজাৰ যাবলৈ দেৰি হ'ব নহয় দে 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 তোক মই দিবলৈ মানা কৰিছোঁনে নাই মই তোক দিবলৈ কৈছোঁনে নাই বাবা নিদিবি দে বুলি কৈছোঁ তোক নিদিবি বুলি কৈছোঁ নহয় নিদিবি হে মই বজাই নকওঁ যক এজনে কৈছে দিবি এজনে কৈছে নিদিবি এজনে কৈছে দিবি এজনে কৈছে নিদিবি দিবি নিদিবি কৈ থাকোঁতে গৈছেগৈ এই নকওঁ যক বজাৰ এইটো কথা ন কোনে বজাৰ কৰি থাকিব মই হ'লে বজাৰ কৰিব নোৱাৰোঁ নিজে নিজে বজাৰ কৰি খুৱাই থাকিব ঘৰত বজাৰ তই কৰিবি যা স্কুটিখন লৈ যা তাত 100 টকা তেল ভৰাব আৰু 400 টকা বজাৰ কৰিবি কোনে কি কৈ থাকে ক'বলৈ দে যা যা সোনকালে বজাৰ কৰি আহিবি যা স্কুটিখন লৈ যাবি লাহে লাহে চলাবি দেই স্কুটি তাকো বজাৰলৈ এতিয়া কি সি চাইকেল বজাৰ যাব নেকি তাৰ কি লাজ নালাগে তাৰ লগৰ কোনটো লৈ চাইকেল চলাই দেখিছে হা কোনটো লৈ চাইকেল চলাই দেখিছে যিমানবোৰ লগৰ ল'ৰা আছে চবেই বাইক চলাই যায় মই য'ত গ'ত নাই স্কুটিখনে সি লৈ ফুৰিবলগীয়া হৈছে লাজ নালাগে হা বাপেকটো হৈ আজিলৈকে তাক বাইকখন কিনি দিব নোৱাৰিলে যা বাপেৰ কথা নুশুনিবি সোনকালে তাড়াতাড়ি বস্তুকেইটা লৈ আগে যা অঁ যাব লাগিব স্কুটিত তেল ভৰাবলৈ চাগে পইচা মহে দিব লাগিব নহয় জানো হিৰো এই 1 কিলোমিটাৰ বাটেই নহয় তইচোন চাইকেলখন লৈ যাব পাৰ স্কুটিখন লৈ গ'লে হয় হা চাইকেল লৈ যা দিব লাগিব এইবোৰ কাৰ কাৰণে কৰিছে হা নিজৰ ল'ৰাৰ কাৰণে কৰা নাই বেলেগৰ কাৰণেহে কৰিছে যেনিবা তাৰ কাৰণে কৰিছে যেতিয়া তাক দিবই লাগিব মই কিন্তু স্কুটি লৈহে যাম মা চাবিটো দিয়া ঠিক আছে স্কুটি লৈ যাবি তই বুজিলি সৌকণ ৰাস্তাৰ বাট তই স্কুটি লৈ যাবি আৰু কচোন 1 লিটাৰ পেট্ৰলৰ দাম কিমান আজিৰ দিনত 98 টকা আৰু 1 লিটাৰ মূল্যৰ দাম কিমান আজিৰ দিনত 400 টকা আৰু এটা টায়াৰৰ দাম কিমান আজিৰ দিনত 2000 টকা লগতে আকৌ অন্যান্য খৰচটো আছেই হয়নে আপুনি আকৌ কি তেল মোবিলৰ হিচাপ কৰি আছে হা কি মোবিল হিচাপ কৰি আছে আৰু দেই এইটো বজাৰলৈ পঠাব লাগে আপুনি আকৌ হিচাপত ধৰি আছে মই যাওঁ আকৌ চাবিটো দিয়া অঁ যাবি ৰ বজাৰলৈ 500 টকাত কিটো পাবি তাতে আকৌ 100 টকা তেল ভৰাব লাগিব আৰু তো বজাৰত তোকো খাবলৈ কিবা এটা লাগিবই নহয় চিকৰ আৰু কিবা কিবিটো খাব লাগিবই লগৰ লগতো পাবিয়ে সেইবোৰ লগতো খৰচ কৰিব লাগিব 500 টকা কিটো হ'ব হা কিটো হ'ব 500 টকায়ো আজিৰ দিনত বস্তুৰ যিহে দাম নহয় এটা কাম কৰ 500 টকাখন মোক দে মইতো 1000 টকা দিম তেতিয়াহে গোটেইখিনি মিলিবগৈ দে 500 টকাটো মোক দে অঁ লগ এইটো তই নিদিবি বুলি কৈছি নহয় নিদিবি আকৌ বাবা মই তোক দিবলৈ মানা কৰিছোনে নাই দে মই জানো মোক দিবি আজিকালি জানো তোকে লাগে অ' দে 500 টকা সোনকালে দে মই তোক 1000 টকা দিম দে সোনকালে দে তই নিদিবি আকৌ নিদিবি
দে নিদিবি দে দে 500 টকা দে নিদিবি দে আকনো কি দিয়া নিদিয়া লাগি আছে ৰ এ লক 1000 টকা সোনকালে দিয়ক এইটো 500 টকা লওক এইটো 500 টকা ন अच्छा हमको सिखा रिया है अच्छा এটা কাম কৰ মই তোক এতিয়া 1000 টকা দিছো ৰ ও পাহৰিলে নহয় এতিয়ালৈকেতো চৰকাৰে 1000 টকা উলিওৱা নাই এটা কাম কৰি বুজিছ যেতিয়া 1000 টকা ওলাব নহয় তেতিয়া লৈ যাবি যা এতিয়া মাৰতে যি খুচুৰা কেইটা আছে সেইকেইটা বজাৰ কৰিব যা এই পাছৱৰ্ড থৈ দিওঁ মই যেতিয়া 1000 টকা ওলাব তোক 2000 কৰি দিম হ'ব দেই দে মোৰ কাম এটা আছে কামটো কৰি লওঁগৈ এয়া মই তোক কৈছিলো নাই বাপেৰে কিবা এটা গণ্ডগোল লগাব বুলি এতিয়া গম পালি দিছিলি না বাপেৰক এতিয়া নে পইচা উলিয়াই It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg.